নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু আমাৰ ঘৰত আলহী আহি আছে, কোন আহিছে, কি খুৱাম, ক'তনো লৈ যাম, তাকে আপোনালোকক সকলোবোৰ দেখাই থাকিম। ইয়াত বনাই আছোঁ দালি, ঢেকীয়া, ঔটেঙা, মাছ। ইয়াৰ চিকেন ৰেডি কৰি লৈছোঁ, বনাম আৰু। এয়া আমাৰ কৈছিলোঁ তো আমাৰ ঘৰত আলহী আহিব, ইয়াৰ আলহী। বাকীডোখৰ আপোনালোকক নেদেখালোঁ, মানে চিকেন বনোৱাটো, দালিটো বনোৱা দেখালোঁ। ইয়াৰ মঞ্জুৰী বা আৰু কাব্যশ্ৰী, আমি একে ষ্টাফৰে হয়, সদায় লগে পাই থাকোঁ, কিন্তু একেলগে এসাঁজ খোৱাটো মজাই বেলেগ। সেইকাৰণে আমি চবেই একেলগে আজি গোটেইকেইজনী ডিউটিটো মিলাৰ কাৰণে এসাঁজ লগে ভাগে খাইছোঁ। খানা খাই মেলি আমি গৈ আছোঁ আমাৰ চাবুৱাৰে 20 মাইলত থকা ডলফিন ৰিজৰ্টত। যিহেতু সিহঁতে ফাৰ্ষ্ট টাইম আহিছে আমাৰ ঘৰত, চাবুৱাখনততো কি আছে কি নাই তো দেখাবই লাগিব। আমি ইয়াত ডলফিন ৰিজৰ্টকে দেখাবলৈ গৈ আছোঁ। আমি 4জনী ডলফিন আহি পাই গ'লোঁ। ডলফিনত কিনো কৰোঁ, ৰিলচ বনাওঁ, কি বনাওঁ, সকলোবোৰ দেখাই থাকিম দেই। এজনী সেয়া আমি ডলফিনত এণ্ট্ৰি কৰিছোঁ, গৈ আছোঁ। সেয়া বা আৰু ভণ্টি গৈ আছে, মিনজনী পিছে পিছে। এই মিন সদায় লুকাই থাকে আমাৰ নেভাঙে। এয়া ৰাতি ডলফিনৰ পৰিৱেশ, ডলফিন ৰিজৰ্টৰ পৰিৱেশ। এইটো নতুনকৈ কৰিলে ন, আজিহে দেখিছোঁ দেই। আমাৰ ভাইটিকেইটা বহি আছে না, ভাইটি ভণ্টি চবেই বহি আছে, ভাল লাগিছে দেই এইটো। ঐ তহঁতি ক'ত খাবলৈ যাওঁ, ইমান স্পীড গৈছ যে? মাছ দেখি বৈ নিদিবি, নিদিব। ঠিকে আছে দে। ডলফিন আহি পাই গ'লোঁ। ইয়াৰ চেল্ফি পইণ্টত আমি চবেই ফটোশ্বুট কৰি চব পলাইছে, এজনী দেখিছানে, এজনী চব পলাইছে। ডলফিনত কেনেকুৱা লাগিলে? একদম মজা লাগিলে। আজি মিনিবা খাত ডলফিনখন চাব পাৰিলোঁ। বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, কিন্তু আজি ভাল লাগিলে না, মজা লাগিলে হয় নাই? এয়া আমি চেল্ফি উঠাই মেলি আমি চবেই এতিয়া ডলফিনৰ পৰা যাব লৈছোঁ আৰু মজা লাগিলে কিন্তু দেই। আমি এতিয়া ডলফিনৰ পৰা ঘূৰিছোঁ আৰু এয়া চবেই গৈ আছোঁ। ঘৰত যিহেতু ভাত খোৱা বেছি দেৰি হোৱা নাছিলে, জাষ্ট আমি ফটো উঠাবলৈ আহিলোঁ, চাবলৈ আহিলোঁ। সিহঁতে দেখা নাছিলে যে। আহিয়ে থাকোঁ, মই আহিয়ে থাকিম। ইয়া ডলফিনৰ পৰা ওলালোঁ। যাওঁগৈ দেই, বাই বাই। ঘূৰিছোঁ আৰু মজা লাগিলে ডলফিনত ন। ডলফিনৰ পৰা ঘূৰিছোঁ। এয়া মই লগৰ কেইজনী ডলফিন দেখাই মেলি আমি আকৌ ঘৰ তিনিআলি পালোঁহি, MS তিনিআলি। তাই ঘৰ সোমাইছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল লাগিব। আহিব ডলফিন ৰিজৰ্টত। মই জাষ্ট এই ঘৰ সোমাইছোঁ, মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।